নমস্কাৰ ওয়েলকাম টু দিস ভিডিও আজি ভিডিওত আমি সহনশীলতাৰ বিষয়ে আলোচনা কৰিম বা ইংৰাজীত যাক ৰেজিলিয়েন্স বুলিও কোৱা হয় সহনশীলতা কেনেকৈ পাব বা কেনেকৈ সহনশীল হ'ব সেইখিনি কথাকে আজি ভিডিওত আলোচনা কৰা হ'ব আৰু সহনশীলতা হ'ল এটা অতি গুৰুত্বপূৰ্ণ জীৱন দক্ষতা বা লাইফ স্কিল আৰু এইটো চেনেলত আমি লাইফ স্কিল বা বিভিন্ন জীৱন দক্ষতাৰ বিষয়ে অসমীয়াত আলোচনা কৰোঁ কেইবাটাও ভিডিও পাব্লিছ কৰা হৈছে এইটো চেনেলত সেইবিলাক ভিডিও আপোনালোকে চাই ল'ব পাৰে ওকে এটা আৰম্ভ কৰিছোঁ আজিৰ ভিডিও সহনশীলতা কি হোৱাট ইজ ৰেজিলিয়েন্স ইংৰাজীত ৰেজিলিয়েন্স বা অসমীয়াত সহনশীলতা মানে কি ৰেজিলিয়েন্স বা সহনশীলতা ইজ দ্য এবিলিটি টু বাউন্স বেক ফ্ৰম এডভাৰ্চিটি এডাপ্ট টু চেলেঞ্জাৰ এণ্ড কিপ গোয়িং ডিছপাইট ডিফিকাল্টিজ মানে কি এডভাৰ্চিটি আমাৰ জীৱনত প্ৰায় বেয়া সময় আহে ঠিক আছে সেই বেয়া সময়ৰ পৰা আমি নিজকে কেনেকৈ বেয়া সময়ত আমি নিজকে কেনেকৈ মানে তাৰ পৰা নিজকে উদ্ধাৰ কেনেকৈ কৰিব পাৰোঁ কেনেকৈ আমি আকৌ সেই বেয়া সময়ৰ পৰা নিজকে উদ্ধাৰ কৰিব পাৰোঁ বা সেই বেয়া পৰিস্থিতিত আমি যাতে ভাহি নাযাওঁ তাৰ বিপৰীতে আমি নিজকে কিভাৱে সংযত কৰি ৰাখিব পাৰোঁ সেইটোৱে হ'ল সহনশীলতা বা আমাৰ জীৱনত চ্যালেঞ্জ আহিয়ে থাকে আমাৰ জীৱনত আমি বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হওঁ সেই প্ৰত্যাহ্বানসমূহক আমি কেনেকৈ সন্মুখীন হওঁ সেই প্ৰত্যাহ্বানবিলাক আমি কি পজিটিভলি ল'ব লাগে প্ৰত্যেকটো প্ৰত্যাহ্বানৰ পৰা আমি কিবা এটা শিকিব লাগে আমি তেতিয়াই শিকিম যেতিয়া আমি সেই প্ৰত্যাহ্বানক মানে সহজভাৱে ল'ম হয়তো কঠিন কাম এটা হ'বই পাৰে আমাৰ ধৰক আমি বহুত ষ্টুডেণ্টে এতিয়া পৰীক্ষা হৈ আছে বা পৰীক্ষা হৈ গৈছে হায়াৰ ছেকেণ্ডাৰী মেট্ৰিক এইবিলাক একোটা প্ৰত্যাহ্বান হয় পৰীক্ষা আছে বুলি আমি ভাগি পৰিব নালাগে আমি ভালকৈ অধ্যয়ন কৰিব লাগে যাতে পৰীক্ষাত ভালকৈ লিখিব পাৰোঁ বা ভাল ফলাফল কৰিব পাৰোঁ গতিকে সেইবিলাক চ্যালেঞ্জ আমি একচেপ্ট কৰিব লাগে অকল মানে স্কুলৰ বা কলেজৰ পৰীক্ষা নহয় আমাৰ জীৱনত বহুতো পৰীক্ষা আহে সেইবিলাক পৰীক্ষা আমি সাহসিকতাৰে কেনেকৈ সন্মুখীন হ'ব পাৰোঁ সেইটো সহনশীলতাৰ দ্বাৰাহে তাক আমি ভালকৈ সেইবিলাক আমাৰ জীৱনত যিবিলাক মানে প্ৰত্যাহ্বান হয় সেই প্ৰত্যাহ্বানবিলাকৰ আমি সন্মুখীন হ'ব পাৰোঁ আৰু কিপ গোয়িং ডিছপাইট ডিফিকাল্টিজ মানে যিমানেই বিপদত আমি নপৰোঁ কিয় আমি আগুৱাই যাব লাগে এতিয়া ধৰক মানে কিবা এটা ধৰক কাৰো জীৱনত কিবা এটা বেয়া কিবা হৈছে ধৰক কাৰোবাৰ ধৰক এক্সিডেণ্ট হৈছে ধৰি লৈছোঁ এটা এক্সিডেণ্ট হৈ ধৰক কিছুদিন সেইজন ব্যক্তি মানে চিকিৎসাধীন হৈ থাকিব লগা হৈছে কিন্তু তাৰ মানে এইটোৱে নেকি যে সেই ব্যক্তিজনে কেতিয়াও কোনো কাম নকৰিব বা জীৱনত আগুৱাই নাযাব তেনেকুৱা নিশ্চয় নহয় আমি নিজৰ জীৱনত আগুৱাই যাব লাগিব যিমানেই বাধা নহওক কিয় যিমানেই বিঘিনি নহওক কিয় আমি সেইবিলাক অতিক্ৰমি বা নেওচি আমাৰ জীৱনত আগুৱাই যাব লাগিব ঠিক আছে গতিকে সহনশীলতা আমাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ আৰু সহনশীলতাৰ দ্বাৰা আমি আমাৰ যি ভিতৰৰ যি আন্তৰিক শক্তি সেই আন্তৰিক শক্তিৰ সহায়ত আমাৰ জীৱনৰ যি মানে কঠিন সময় সেই কঠিন সময়ৰখিনি আমি পাৰ কৰিব পাৰোঁ সহনশীলতা মানে এয়াই নহয় যে আমাৰ জীৱনত যিবিলাক মানে কঠিন পৰিস্থিতি আহে সেইবিলাকক আমি এভইড কৰিম বা এইবিলাকক আমি ত্যাগ কৰিম তেনেকুৱা নহয় সেইবিলাক আমি মানে সবলভাৱে আৰু সঠিকভাৱে সেইবিলাকৰ আমি সন্মুখীন হ'ব লাগিব আৰু সহনশীলতা অবিহনে সেয়া সম্ভৱ নহয় এটা কথা হ'ল যে আমি কেনেকৈ সহনশীল হ'ম সহনশীলতা গঢ়াৰ কেইটামান উপায় এতিয়া আমি আলোচনা কৰিবলৈ ওলাইছোঁ প্ৰথমটো হ'ল শিফট ইয়ৰ মাইণ্ডছেট নিজৰ মানসিকতা সলনি কৰক তাত কি হয় এটা ধৰক আমাৰ জীৱনত প্ৰত্যাহ্বান আহিব প্ৰত্যেকটো প্ৰত্যাহ্বান আমি একচেপ্ট কৰিবই লাগিব কাৰণ প্ৰত্যাহ্বান আৰু ফেইলিয়ৰ মানে বিফলতা আৰু প্ৰত্যাহ্বান আমাৰ জীৱনত আহিয়ে থাকিব মই ষ্টুডেণ্টৰ এক্সাম্পল দিছোঁ ধৰক কোনো এজন ষ্টুডেণ্ট কিবা এটা পৰীক্ষাত ফেইল হ'ল ধৰি লওক কোনো এটা ক্লাছ বা কিবা পৰীক্ষাত তাৰ মানে এয়া নহয় যে ভৱিষ্যতে সেইজন ষ্টুডেণ্টে সেইটো পৰীক্ষাত পাছ কৰিব নোৱাৰে নিশ্চয় পাৰিব কিন্তু তাৰ কাৰণে সেই যিটো পৰীক্ষাৰ প্ৰত্যাহ্বান সেই প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব ঠিক আছে ৰিফ্ৰেম ছেটবেকছ এজ অপৰচুনিটিজ টু লাৰ্ণ এণ্ড গ্ৰ' ছেটবেকছ মানে কি ছেটবেক মানে আমি ধৰক এই যিটো পৰীক্ষাৰ কথা ক'লোঁ পৰীক্ষাত ধৰক কোনো ষ্টুডেণ্টে ফেইল হ'লে মানে কি এইটো এটা ছেটবেক মানে সেয়া এটা মানে ছেটবেক মানে কি এনে কিছুমান ঘটনা যিবিলাক আমাৰ জীৱনত হ'ব নালাগে কিন্তু হঠাৎ কেতিয়াবা হৈ যায় তেনেধৰণৰ ছেটবেকৰ পৰা আমি নিজকে তাৰ আগুৱাই যাব লাগিব সেই ছেটবেক বা সেই জীৱনত মানে ছেটবেক মানে বাধা বিঘিনি বুলিও আমি ক'ব পাৰোঁ এতিয়া ধৰক এই পৰীক্ষাত কোনোবা ষ্টুডেণ্ট এজনে ফেইল হ'ল কিন্তু সেই ষ্টুডেণ্টগৰাকীকে আকৌ এবাৰ মনত সাহস গোটাই পঢ়া শুনা কৰিব লাগিব অধ্যয়ন কৰিব লাগিব ভালকৈ পঢ়া শুনা কৰিলে অধ্যয়ন কৰিলে নিশ্চয় সেইগৰাকী ষ্টুডেণ্ট পৰীক্ষাত বা ইণ্টাৰভিউত ছাকচেছফুল হ'ব পাৰিব গতিকে আমি তাৰ কাৰণে কিন্তু আমাৰ মানসিকতাৰ পৰিৱৰ্তন হ'ব লাগিব ফ'কাছ অন হোৱাট ইউ কেন কণ্ট্ৰল ইনষ্টেড অফ ডুৱেলিং অন হোৱাট ইউ কেনট অতি গুৰুত্বপূৰ্ণ কথা ইয়াত মানে আমি যি কৰিব পাৰোঁ সেইটো মানে আমি যত্ন কৰিব লাগিব এতিয়া ধৰক
পৰীক্ষাৰ কাৰণে আমি কি ধৰক পৰীক্ষাৰ এক্সাম্পল দি আছোঁ মই বাৰে বাৰে এটা ধৰক পৰীক্ষাত কেনেধৰণৰ প্ৰশ্ন আহে আমি সেইটো নাজানো সেইটো আমি কন্ট্ৰোল কৰিব নোৱাৰো পৰীক্ষাত প্ৰশ্ন আমি পঢ়া ধৰণে আহিব পাৰে পঢ়া ধৰণে মানে নাহিব পাৰে সেইটো আমি নাজানো কিন্তু আমাৰ কাম কি ষ্টুডেন্ট হিচাপে মানে আপোনাৰ কাম হ'ল যে আপুনি পঢ়িব লাগিব সেইটো আপুনি নিজে পঢ়া নিজকে পৰীক্ষাৰ কাৰণে বা ইন্টাৰভিউৰ কাৰণে প্ৰস্তুত কৰা সেইটো আপোনাৰ কৰ্তব্য আৰু সেইটো আপুনি নিয়ন্ত্ৰণ কৰিব পাৰে পৰীক্ষাত কি প্ৰশ্ন সোধা হ'ব বা ইন্টাৰভিউত কি প্ৰশ্ন সোধা হ'ব সেইটো আপুনি নাজানে গতিকে আমি নিজকে সেই হিচাপে মানে গঢ়ি তুলিব লাগে strengthen your support system মানে আপোনাৰ যেটো সমৰ্থন সাপোর্ট সিস্টেম মানে কি সমৰ্থন প্ৰণালী এটা সমৰ্থন আমি কাৰ পৰা পাওঁ আমাৰ নিশ্চয় প্ৰিয়জনৰ পৰা পাওঁ আমাৰ আত্মীয় স্বজন বা বন্ধু বান্ধৱীৰ পৰা আমি সমৰ্থন পাওঁ গতিকে আমি সদায় নিজকে পজিটিভ এণ্ড সাপোৰ্টিভ লোকৰ সংগত ৰাখিব লাগে পজিটিভ মানে কি ইতিবাচক আৰু সাপোৰ্টিভ মানে কি সহায়কাৰী ইতিবাচক মানুহ যি আপোনাক মোটিভেশন দিয়ে আপোনাক উদ্ভাৱনী দিয়ে বা আপোনাক সহায় কৰে আপোনাৰ প্ৰয়োজন হলে কিবা কামত আপুনি মানে অসুবিধা পালে আপোনাক সহায় কৰিব বা কিবা বিপদ হলে আপোনাৰ বিপদত সহায় কৰিব সদায় আমি তেনে ধৰণৰ মানুহৰ সংগত থাকিব লাগে আৰু ডোন্ট হেজিটেট টু আস্ক ফৰ হেল্প when needed ধৰক আমাৰ ধৰক ভাল বন্ধু বান্ধৱ আছে বা পৰিয়ালৰ মানুহৰ আমাৰ যেতিয়া মানে হেল্প দৰকাৰ হয় যেতিয়া সহায় দৰকাৰ তেতিয়া সহায়ৰ কাৰণে আমি মানুহক ৰিকুৱেষ্ট কৰিব লাগিব যে মোৰ অসুবিধা হৈছে মই ধৰক পঢ়িব পৰা নাই বা মোৰ কিবা অসুবিধা হৈছে বা মই কামত মনোযোগ দিব পৰা নাই মোক সহায় কৰক বা মোৰ টকা পইচা দৰকাৰ মোক সহায় কৰক জেনুইন হলে তেনে যিকোনো ভাল ব্যক্তিয়ে সহায় কৰিবই ঠিক আছে গতিকে সহায়ৰ প্ৰয়োজন হলে আমি কেতিয়াও মানে পিছব নালাগে আমি সহায়ৰ কাৰণে ৰিকুৱেষ্ট কৰিব লাগে be there for others it fosters connection and mutual resilience মানে কি মানে ধৰক আপোনাৰ বন্ধু বা আপোনাৰ পৰিয়ালৰ কোনো ব্যক্তিক সহায়ৰ প্ৰয়োজন আপুনি সেইজন ব্যক্তিক সহায় কৰিবই লাগিব আপোনাৰ পৰিয়াল হওক বা আপোনাৰ ভাল বন্ধু হওক কিবা এটা কাৰণত তেওঁলোক বিপদত পৰিছে তেওঁলোকে আপোনাৰ সহায় বিচাৰিছে আপুনি সহায় কৰিবলৈ আগবাঢ়ি আহিবই লাগিব ইয়াৰ ফলস্বৰূপে কি হয় ইয়াৰ ফলস্বৰূপে ভাল এটা সংযোগ হয় আৰু মিউচুৱেল ৰেজিলিয়েন্স মানে পাৰস্পৰিক সহনশীলতাও বৃদ্ধি হয় পাৰস্পৰিক সহনশীলতা মানে কি আপুনি সেইগৰাকী ব্যক্তিক সহায় কৰিলে তেওঁৰ বিপদত গতিকে আপুনি নিজেও যেতিয়া বিপদত পৰিব সেইগৰাকী ব্যক্তি নিশ্চয় আপোনাক সহায় কৰিব গতিকে ইয়াৰ ফলত আমাৰ পাৰস্পৰিক সংযোগ আৰু মানে পাৰস্পৰিক সহনশীলতাও বৃদ্ধি হয় গতিকে আমি যিমানখিনি সম্ভৱ আমাৰ প্ৰিয়জনক সহায় কৰিব লাগে টেক কেয়াৰ অফ ইউৰ ওয়েল বিং নিজৰ যত্ন ল'ব লাগে অতিকৈ গুৰুত্বপূৰ্ণ আমি ভালকৈ শুব লাগে যিখিনি সময় খোৱা প্ৰয়োজনীয় সেইখিনি শুব লাগে এক্সাৰসাইজ কৰিব লাগে পৰিশ্ৰম কৰিব লাগে ব্যায়াম কৰিব লাগে আৰু ভাল খাদ্য খাব লাগে কাৰণ আমি যাতে সুস্থ সবল হৈ থাকিব পাৰো এনে ধৰণৰ কাম-কাজত নিজকে মানে ব্যস্ত ৰাখিব লাগে যাৰ দ্বাৰা আমি মানে আনন্দিত থাকো আৰু চিন্তামুক্ত থাকো ঠিক আছে তেনে ধৰণৰ কাম কৰিব লাগে আৰু মানে আমি যাতে শান্ত হৈ থাকিব পাৰো আমাৰ যাতে বেছি মনটো চঞ্চল হৈ নাথাকে তাৰ কাৰণে আমি ধ্যান বা মানসিকভাৱে একাগ্ৰ হোৱাৰ মানে মানসিকভাৱে একাগ্ৰ থাকিবলৈ শিকিব লাগে মানসিকভাৱে একাগ্ৰ বা ধ্যান যদি আমি কৰো তেনেহলে আমি নিজকে শান্ত ৰাখিব পাৰিম বা নিজক শান্ত ৰাখিব পাৰিলে আমাৰ সহনশীলতাৰ শক্তি বৃদ্ধি হ'ব stay optimistic and but realistic আমি optimistic মানে কি আশাবাদী হ'ব লাগে আৰু realistic মানে বাস্তৱবাদী হ'ব লাগে এতিয়া ধৰক মই আকৌ এবাৰ ইন্টাৰভিউ বা এক্সামৰ কথা কৈছো ধৰক আপুনি কলেজৰ ষ্টুডেন্ট স্কুল ষ্টুডেন্ট হলেছে আপুনি 90% মাৰ্ক টাৰ্গেট কৰিছে যে আপুনি আশাবাদী যে আপুনি 90% মাৰ্ক পাব এতিয়া 90% মাৰ্ক নাপাব পাৰে আপুনি হয়তো 80% মাৰ্ক পালে গতিকে আমি আশাবাদী হ'ব লাগিব কিন্তু ৰিয়েলিস্টিক হ'ব পাৰিব লাগিব ৰিয়েলিস্টিক মানে বাস্তৱত হয়তো যে আপুনি বিচাৰিছে যে 90% মাৰ্ক পাম পৰীক্ষাত বা কিবা নহব পাৰে আপুনি হয়তো প্ৰশ্ন কঠিন আহিছে আপুনি তেনেকৈ লিখিব নোৱাৰিলে গতিকে 80% মাৰ্ক পাব পাৰে তাতকৈ কম পাব পাৰে গতিকে আমাৰ জীৱনত যিকোনো বস্তু হ'ব পাৰে গতিকে আমি মানে আশাবাদী হোৱাৰ লগে লগে বাস্তৱবাদী হ'ব পাৰিব লাগিব Cultivate gratitude by focusing on what's going on in your life. জীৱনত যি হৈ আছে সেইটো আমাৰ জীৱনত মানে ভাল খন বা ভাল হৈ আছে বুলি তাৰ প্ৰতি আমি কৃতজ্ঞ হ'ব লাগিব অৱশ্যে আমি নিশ্চয় আমাৰ জীৱনত বৰ্তমান যি চলি আছে বা আমাৰ যেটো পৰিস্থিতি তাতকৈ নিজৰ পৰিস্থিতি উন্নত কৰিবৰ কাৰণে আমি সদায় যত্ন কৰিব লাগে কিন্তু তথাপিও মানে যি হৈ আছে তাক মানে এটা মানে কৃতজ্ঞ হৈ স্বীকাৰ কৰিব লাগে যে
ইয়াতকৈ এইখিনি যি হৈছে ঠিকেই হৈছে আৰু মই পাৰিলে ভৱিষ্যতে আৰু ভাল কৰিবলৈ যত্ন কৰিম যি নহওক কিয় আপোনাৰ পঢ়া শুনা হওক আপোনাৰ চাকৰি হওক আপোনাৰ ব্যক্তিগত সম্পৰ্ক হওক বা যিকোনো নহওক কিয় আপোনাৰ স্বাস্থ্য হ'ব পাৰে বিলিভ ইন ইউৰ এবিলিটি টু অভাৰকাম অবষ্টেকল মানে কি বাধা নিজে যে জীৱনত কোনো এটা বাধা আহিলে যে সেই বাধাৰ আপুনি সন্মুখীন হ'ব পাৰিব আৰু সেই বাধা অতিক্ৰম কৰিব পাৰিব তাৰ কাৰণে আপুনি নিজকে বিশ্বাস কৰিব লাগিব তাৰ দ্বাৰা কিন্তু আপুনি সহনশীল হ'ব পাৰিব একচেপ্ট চেঞ্জেছ এজ নেচাৰেল পাৰ্ট অফ লাইফ এণ্ড এডাপ্ট একৰ্ডিংলি আমাৰ জীৱনত মানে পৰিৱৰ্তন হৈ থাকে আমাৰ জীৱন পৰিৱৰ্তনশীল জীৱনত পৰিৱৰ্তন হ'ব আৰু তাক জীৱনৰ এটা অংশ হিচাপে লৈ সেই হিচাপে নিজকে মানে সেই পৰিৱেশৰ সৈতে খাপ খুৱাব লাগে ঠিক আছে এতিয়া ধৰক আজি আপুনি ধৰক চাকৰিৰ কাৰণে বেলেগ এখন চহৰত বা বেলেগ এখন ৰাজ্যত যাব লগা হ'ল আপুনি সেই একচেপ্ট কৰিব লাগিব যে মই বেলেগ চহৰলৈ গ'লে বা বেলেগ ৰাজ্যলৈ গ'লে চাকৰি এটা পাম মই পইচা উপাৰ্জন কৰিম বা মই নিজৰ পৰিয়ালক পোহপাল দিব পাৰিম গতিকে আপুনি সদায় যে আজীৱন যে নিজৰ গাঁওখন বা নিজৰ চহৰখনতে থাকিব তাৰ কোনো কথা নাই আপুনি নিজৰ প্ৰয়োজন অনুসৰি অন্য স্থানলৈ যাব পাৰে জাষ্ট এটা এক্সাম্পল দিছোঁ আৰু সেই হিচাপে আপুনি নিজকে কিন্তু সেই পৰিৱৰ্তনৰ সৈতে খাপ খুৱাব পাৰিব লাগিব তেনেকৈ আপুনি আৰু মানে সহনশীল হ'ব পাৰিব কিপ মুভিং ফৰৱাৰ্ড আগুৱাই গৈ থকা জীৱনত যিকোনো পৰিস্থিতি সাপেক্ষে আপুনি নিজকে আগুৱাই যাব পৰা হ'ব লাগিব সেট গ'লছ এণ্ড টেক কনচিষ্টেণ্ট একশ্যন ইভেন ইফ ইটছ জাষ্ট স্মল ষ্টেপছ মানে আপুনি জীৱনত সদায় লক্ষ্য নিৰ্ধাৰণ কৰক আৰু সেই লক্ষ্যত উপনীত হ'বলৈ আপুনি কাম কৰি যাওক এতিয়া কাম মানে সৰু সৰু ষ্টেপ সৰু সৰু মানে সেইটো লক্ষ্যত উপনীত হ'বলৈ আপুনি জাষ্ট মানে এতিয়া ধৰক আপুনি 1 কিলোমিটাৰ দূৰ খোজ কাঢ়িব লাগে আপোনাৰ ধৰক গন্তব্যস্থান 1 কিলোমিটাৰ দূৰ কিন্তু 1 কিলোমিটাৰ দূৰটো আপুনি দৌৰি যাব নোৱাৰে আপুনি এটাকৈ খোজ কাঢ়ি এটাকৈ মানে ষ্টেপৰ দ্বাৰাহে আপুনি 1 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব গতিকে আপুনি সেই লক্ষ্যত উপনীত হ'বলৈ লাহে লাহে বা নিজৰ সুবিধা মতে কাম কৰি যাওক আপুনি নিজৰ লক্ষ্যত উপনীত হ'ব ঠিক তেনেকৈ ৰিমাইণ্ড ইয়ৰ সেল্ফ অফ পাষ্ট টাইমছ ইউ হেভ অভাৰকাম ডিফিকাল্টিজ আমাৰ জীৱনত বহুতৰে জীৱনত বহুতো মানে বিপদ আহে আৰু অতীতত সেই বিপদসমূহ আমি কেনেকৈ অতিক্ৰম কৰিছিলোঁ সেইবিলাক কথা আমি অলপ মানে স্মৰণ কৰিব লাগে সেইখিনি কথা আমি আত্মমন্থন কৰিব লাগে যে আচ্ছা মোৰ মানে এনেকুৱা এটা সমস্যা হৈছিলে আৰু মই সেইটো সমস্যাক এনেধৰণে সেইটো সমস্যাৰ পৰা নিজকে ৰক্ষা কৰিছিলোঁ বা সেইটো সমস্যা মই তেনেকৈ মানে অতিক্ৰম কৰিছিলোঁ সেইবিলাক আমি মনত ৰাখি বৰ্তমানে যদি আমি কিবা সমস্যাত পৰিছোঁ ঠিক সেই ধৰণে আমি আগুৱাই যাব লাগে মানে আমাৰ যি পাষ্টত বা অতীতত যি হৈছিলে তাৰ পৰা আমি শিক্ষা ল'ব লাগিব নেভাৰ গিভ আপ ৰিজিলিয়েন্স গ্ৰ'ছ ষ্ট্ৰং উইথ ইচ চেলেঞ্জ ইউ ফেচ কেতিয়াও আমি মানে পৰিস্থিতিৰ সন্মুখত হাৰ মানিব নালাগে আৰু আমাৰ জীৱনত যিমানে বাধা বিঘিনি নাহক কিয় আমি যদি সেইবিলাক নিজৰ দৃঢ়তাৰে ফেচ কৰিব পাৰোঁ সেইবিলাক চেলেঞ্জক অতিক্ৰম কৰিব পাৰোঁ তেনে ক্ষেত্ৰত কিন্তু আমি আৰু বেছি সহনশীল হ'ব পাৰিম গতিকে জীৱনত কেতিয়াও এৰি দিব নালাগে ত্যাগ কৰিব নালাগে যে মই এইটো নোৱাৰিলোঁ মোৰ দ্বাৰা নহ'ল তেনেকুৱা নহয় এবাৰ ফেল হৈছে দুবাৰ ফেল হৈছে কথা নাই লাগি থাকক যত্ন কৰক চেষ্টা কৰক দৃঢ়তাৰে আগুৱাই যাওক জীৱনত সফল হ'ব পাৰিব আৰু ঠিক তেনেকৈ আমি আমাৰ সহনশীলতা বৃদ্ধি কৰিব পাৰোঁ সো ফ্ৰেণ্ডছ এইখিনি আছিলে আজি আলোচনা কৰিবলগীয়া কথা সহনশীলতা যি আমাৰ এক অতি গুৰুত্বপূৰ্ণ জীৱন দক্ষতা তাৰ বিষয়ে আলোচনা কৰিলোঁ কেনেকৈ জীৱনত সহনশীল হ'ব পাৰি আৰু সহনশীল ব্যক্তিয়েহে জীৱনত বাধা বিঘিনি থকা স্বত্বেও আগুৱাই যাব পাৰে আজিৰ ভিডিঅ' যদি ভাল পাইছে প্লিজ লাইক কৰক শ্বেয়াৰ কৰক চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰক এনেধৰণৰ আন এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'ত সোনকালে লগ পাম থ্যাংক ইউ ভেৰি মাছ এণ্ড আই উইল সি ইউ সুন ইন এনাদাৰ ভিডিঅ'